নমস্কাৰ, মই গীতাশ্ৰী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক ভালে আছে, মোৰো ভাল। আৰু আজি মানে ক্লাছ নাই, সেইকাৰণে ৰাতিপুৱাই ভিডিঅ' এটি আৰম্ভ কৰি দিছোঁ। আৰু কি দেখাব পাৰোঁ সেইফালৈকে ভিডিঅ'টো চাই যাব। আৰু এতিয়া আহিছোঁ, সেয়া বাৰীলৈ আহিছোঁ। ইয়াত মানে কি কয়, আমি ভতুৱা শাক বুলি কওঁ দেই। ভতুৱা শাক গজি আছে ধুনীয়াকৈ, মায়ে বিচাৰিব দিছে, সেইকাৰণে আহিছোঁ বাৰীলৈ। আপোনালোককো দেখাই দিছোঁ অকণমান। আৰু এতিয়া যিহেতু শাকৰ বতৰ ন, শাকেই খাব লাগে, এইকেইটা দিনত পায় আৰু ধুনীয়াকৈ। আৰু এয়া মানে আলুৰ মাজত এয়া শাক হৈ আছিলে, এতিয়া এইখিনি কোৰমৰা হ'ল যে ইয়াৰ পৰা অলপ অলপ তোলা হ'ল। আৰু এতিয়া আছে এইফালে শাকখিনি, অলপমান তুলি লওঁ, তাৰপিছত লগ পাই আছোঁ। আৰু এইফালে বৰ্তাই বাগান চাফা কৰি আছে, এয়া চাই থাকে। এয়া হৈছে আমাৰ পিছফালৰ পৰিৱেশ দেই। আলুবিলাকো অকণ অকণ ডাঙৰ হৈছেগৈ। আৰু এয়া এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকলে ভাল পায় সেইসকলে ছাপোৰ্ট কৰিছে বাৰু অকণমান হ'লেও, আৰু সেইসকলক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আগলৈও যাতে এনেকৈ মৰম চেনেহ দি যায়। আৰু সেয়াই, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, তেতিয়া ভাল লাগিব ভিডিঅ' বনাবলৈ, নহয় জানো? আৰু চাই থাকিব। কমলাৰ বাকলি এতিয়া ৰ'দত দি থওঁ, নহ'বা মায়ে পাহৰি যায় আমি যোৱাৰ পিছত। আৰু এইফালে বায়ে জলফাই আচাৰ বনাবলৈ ইয়াৰ ৰ'দত দি থৈছে এইকেইটা। এইখিনি নহ'বা মায়ে পাহৰি যায় দিবলৈ, কৈ থৈ গ'লে। ওলাই মেলি হৈ গ'ল আৰু ভাত খাম আৰু যাম, মানে দেৰিও হৈছেহি। আৰু মানে কি হয়, ইটো সিটো কৰোঁতে দেৰিয়ে হৈ যায়গৈ। এতিয়া ভাত খাম আৰু পটাপট যাম। এতিয়া ভাত খাই লওঁ। এতিয়া ৰাতিপুৱা ভাতত আজি চালাড, এইফালে পিটিকা আৰু কুন্দুলি পোৰা, বহুত ভাল পাওঁ খাই। এইফালে মায়ে গাখীৰ দিছে। ভিতৰত ভাত খাই মানে বহুত বেয়া পাওঁ, সেইকাৰণে বাহিৰত লৈ আহিছোঁ খাবলৈ। এতিয়া ধুনীয়াকৈ খাই লওঁ। চালাড ধুনীয়া বনাইছে কিন্তু দেই। ইফালে মা ভিডিঅ'টো কি গ'ল। এতিয়া খাম কমলা টেঙা, গুচাবলৈ লৈ পেলাইহে মনত পৰিছে। আজি ব্লগ বনাই আছোঁ নহয়। আৰু কি হয়, আজি মানে ঢেৰ কাম হৈছে, তথাপিও খাই লওঁ। ৰ'দ থাকোঁতেই মানে কমলা টেঙা বা পিছত ভাল নালাগে। আৰু বায়ে কাম কৰিয়ে আছে, আমি দুজনী আজি মানে আগত আহিছোঁ, দেউতাও আহিব, ধান চানো নিয়া হ'ব। আৰু ৰ'দতে থৈ দিওঁ। কমলা বাকলি মানে আমি পেলাই নিদিওঁ আৰু, মায়ে পিঠা বনালেও দিয়ে, পিঠাত একোৱে পেলনি নাযায়, হয়নে নহয় মানুহৰ? খাই লওঁ। পৰি নাযাবি আকৌ দেই। এতিয়া ধুনীয়াকৈ অকণ নিমখ দি দিছোঁ। সেইটো আকৌ কি, ক'লা নিমখ দিলে বেছি ভাল লাগে, কিন্তু ক'লা নিমখ নাইকিয়া ঘৰতে থাকিলে। এতিয়া জলকীয়াটো কিন্তু দেখিছে, আমাৰ ঘৰৰ জলকীয়া দেই, ধুনীয়াকৈ ভুহাই দিম। আৰু এতিয়া খাই লওঁ। অ' চুমা আহ, অকণমান খাই যাওঁ। ইমান ধুনীয়া। এইফালে উঠ। কাৰণে দৰ্জা এখন ল'ব আহিছোঁ।
আৰু এতিয়া মই পইচা লৈ ভোক লাগিছে কিবা এটা খোৱা নাই গাইজ গুড ইভিনিং সকলোকে আৰু এতিয়া আহি পেলাই চাহ তাহ খালোঁ আৰু আজি মানে সাংঘাতিক কাম আৰু কি ক'ম ঘৰতো একদম আগফালৰ পৰা পিছফাললৈকে ঘৰৰ অৱস্থা নাই সকলোবিলাক কাম অলপ অলপ কৰিছোঁ আৰু সকলো মানে অলপ অলপ কৰা হ'ল আৰু ফ্ৰী আছিলোঁ ভাবিছিলোঁ এটা ধুনীয়াকৈ ব্লগ বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কিন্তু নাই আৰু দেউতাৰ কামত মই থাকিবই লাগিব ইফালে ইটো ধৰা সিটো ধৰা আজি দেউতাৰো কাম আৰু ঘৰৰ কিবা কিবি দুই এটা বস্তু আনিব লগা আছিলে তাৰপৰা সেয়া আনিবলৈ গ'লোঁ সন্ধিয়া সময় আৰু আজিৰ দিনটো এনেকৈয়ে গ'ল আৰু নতুন বছৰ চাওঁতে চাওঁতে পালেহি আৰু মোৰ ইউটিউব চেনেলটো খোলা আজি পূৰা 6 মান্থ হৈ গ'ল আৰু যিসকলে মোক মানে অকণমান হ'লেও মৰম দিছে সেইসকলক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দেই সকলোলৈকে আৰু আগলৈ এনেকৈ মৰম সঁহাৰি জনাব বুলি আশা ৰাখিছোঁ আৰু আজিৰ দিনটো আপোনালোকৰ লগত এনেদৰে অকণমান শ্বেয়াৰ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু আচলতে মই ইউটিউব চেনেলটো এজ এ মেমৰি হিচাপে মানে খুলিছোঁ মানে ভাল বেয়া সকলোবোৰ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিম বুলি মানে কেতিয়াবা নিজেও চাবলৈকে হ'ব নহয় জানো বুঢ়া কালত চাব পাৰিম আৰু এটা চখ আচলতে সেইকাৰণে মই ইউটিউব চেনেলটো খুলিছোঁ আৰু আপোনালোকে মানে যদি ভাল পায় তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব কমেণ্ট কৰিব তেতিয়া ভিডিঅ' বনাবলৈ ভাল লাগিব যদি ভাল পায় দেই জোৰ কাককে মানে জোৰ কৰিতো মৰম ল'ব নোৱাৰি নহয় জানো যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোলৈকে আগন্তুক নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা থাকিল সকলো ভালে থাকক আৰু মোকো আশীৰ্বাদ কৰিব মই যাতে ভালে থাকোঁ মোৰ ঘৰখন সকলো ভালে থাকে আৰু আপোনালোক সকলো ভালে থাকক আজি ভিডিঅ'টো ইমানখিনিয়ে আৰু সেয়া আকৌ এবাৰ কওঁ যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই